নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনী ছাৰ এডুকেশ্যনেল নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ উইলিয়াম ৱৰ্ডছৱৰ্থৰ দ্বাৰা ৰচিত আ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ ইংৰাজী কবিতাটো আলোচনা কৰিবলৈ ওলাইছোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা অসমীয়া মাধ্যমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আহকচোন আমি A Slumber Did My Spirit Chill নামৰ কবিতাটো আলোচনা কৰোঁ A Slumber Did My Spirit Chill নামৰ কবিতাটো ইংৰাজী সাহিত্যৰ এগৰাকী আগশাৰীৰ ৰোমান্টিক কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ দ্বাৰা ৰচিত কবিতা এটা ষ্টাডি কৰাৰ আগতে আমি প্ৰথমেই কবিগৰাকীৰ বিষয়ে চমুকৈ জানি লোৱাটো অতিকে বাঞ্ছনীয় উইলিয়াম ৱৰ্ডছৱৰ্থৰ বিষয়ে দুআষাৰ জানিবলৈ চেষ্টা কৰিছোঁ ইংৰাজী সাহিত্যৰ ৰোমান্টিক যুগৰ অন্যতম কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ জন্ম হৈছিল 1770 চনৰ 7 এপ্ৰিল তাৰিখে ইংলেণ্ডৰ কোকাৰমাউথ নামেৰে ঠাইত ৱৰ্ডছৱৰ্থে তেখেতৰ কবিতাসমূহত প্ৰকৃতিৰ গুণ গৰিমা কৰিছিল আৰু মানৱীয় প্ৰমূল্যবোধেৰে কবিগৰাকীৰ কবিত বিশেষ স্থান লাভ কৰিছিল প্ৰকৃতিৰ প্ৰতি গভীৰ ভালপোৱাই তেখেতক বহুতো যুগজয়ী কবিতা লিখিবলৈ প্ৰেৰণা যোগাইছিল দ্য ডেফোডিলছ দ্য সলিটাৰী ৰিপাৰ টিনটাৰ্ণ এবে আদি প্ৰখ্যাত কবিতাৰ জৰিয়তে কবিগৰাকীয়ে প্ৰকৃতিৰ অতুলনীয় সৌন্দৰ্য মহিমামণ্ডিত কৰি তুলিছিল A Slumber Did My Spirit Chill নামৰ কবিতাটো লুচি পয়েমৰ অন্তৰ্গত দৰাচলতে লুচি এগৰাকী ৰহস্যময়ী মহিলা যাক কবিয়ে গভীৰভাৱে ভাল পাইছিল লুচিৰ অকাল মৃত্যুত কবি অতিকৈ মৰ্মাহত হৈ পৰিছিল আৰু কবিয়ে তেওঁৰ সেই মৰমৰ প্ৰেয়সীৰ স্মৃতিত কেইবাটাও কবিতা ৰচনা কৰিছিল A Slumber Did My Spirit Chill নামৰ কবিতাটো তেনেকুৱা এটি লুচি কবিতাৰেই অন্তৰ্ভুক্ত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহকচোন আমি এই কবিতাটো পঢ়ি কবিতাটোৰ অনুপম সৌন্দৰ্য উপভোগ কৰোঁ A slumber did my spirit chill. I had no human fears. She seemed a thing that could not feel the touch of earthly years. No motion has she now, no force. She neither hears nor sees. Rolled round in earth's diurnal course, with rocks and stones and trees. কবিতাটোৰ জৰিয়তে কবিয়ে আমাক কৈছে যে যাক আমি অতি গভীৰ ভাৱেৰে ভাল পাওঁ তেওঁ যেতিয়া আমাক এৰি গুচি যায় কিছু সময়ৰ বাবে আমাৰ জীৱনটো যেন স্তব্ধ হৈ পৰে কবিৰ ক্ষেত্ৰতো যেন তাৰ ব্যতিক্ৰম হোৱা নাই কবিতাটোৰ প্ৰথম শাৰীটোতেই কোৱা হৈছে A slumber did my spirit chill অৰ্থাৎ এক গভীৰ নিদ্ৰাই যেন কবিৰ অন্তৰখন স্তব্ধ কৰি পেলাইছে তেখেতৰ প্ৰেয়সীৰ মৃত্যুত তেখেতৰ অন্তৰখন যেন স্তব্ধ হৈ পৰিছে I had no human fears আৰু তেওঁৰ কোনো মানৱীয় ভয় ভীতি যেনে মৃত্যু ভয় বা কাৰোবাক হেৰুৱাৰ ভয় একেবাৰেই নাইকিয়া হৈ পৰিছে She seemed the thing that could not feel the touch of earthly years এতিয়া তেওঁৰ প্ৰেয়সীয়ে মানৱীয় অনুভূতিবোৰ অনুভৱ কৰিব নোৱাৰে আৰু তেওঁ পৃথিৱীৰ যি সময় সেই সময়ত তেওঁক আৰু ঢুকি নাপায় কাৰণ মৃত্যু তেওঁৰ আত্মাটো প্ৰকৃতিৰ লগত মিলি এতিয়া অমৰ হৈ পৰিছে তেওঁৰ শৰীৰত এতিয়া কোনো ধৰণৰ গতি নাই কোনো ধৰণৰ বল বা শক্তিও নাই তেওঁ এতিয়া কাণেৰেও নুশুনে বা চকুৰেও দেখা নাপায় তেওঁ এতিয়া শিল মাটি গছ-গছনি আদি প্ৰাকৃতিক বস্তুৰ নিচিনা পৃথিৱীৰ দৈনিক অথবা আহ্নিক গতিৰ লগত একাকাৰ হৈ পৰিছে অৰ্থাৎ প্ৰকৃতিৰ লগত এক হৈ পৰিছে গতিকে ইয়াত ডাইআৰ্নেল কোৰ্স বুলি কোৱা হৈছে ডাইআৰ্নেল শব্দটোৰ অৰ্থ হৈছে দৈনিক বা আহ্নিক পৃথিৱীৰ যি আহ্নিক গতি সেই আহ্নিক গতিৰ লগত প্ৰেয়সীৰ শৰীৰটো যেন মিলিত হৈ গৈছে
ইয়াত আমি কেইটামান শব্দৰ অৰ্থ ক'বলৈ ওলাইছোঁ আছলাম্বাৰ স্লাম্বাৰ শব্দটোৰ অৰ্থ হৈছে ডিপ স্লিপ স্পিৰিট শব্দটোৰ অৰ্থ হৈছে সোল চিল শব্দটোৰ ক্লোজ বা শাৰ্ট আৰু ডাই আৰ্নেল হৈছে আহ্নিক কবিতাটোত কিছুমান ৰাইমিং ৱৰ্ডছ আছে চিল ফিল ফিয়াৰ্ছ ইয়াৰ্ছ ফ'ৰ্চ কোৰ্ছ